Hi, welcome to my YouTube channel. মই আছো বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ এডোখৰ জেগাত যোনডোখৰ জেগাত আপোনালোকে আহিবলগীয়া নতুন বছৰটিত কিদৰে আপোনালোকে পিকনিক খাব পাৰিব, নতুন বছৰটোক আদৰিবৰ বাবে আপোনালোকে কেনেধৰণে প্লেন কৰিব আৰু কেনেকুৱা প্লেছত আপোনালোকে পিকনিক খাব পাৰিব তাৰ বিষয়ে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখাই যাম। ভিডিঅ'টো ভালদৰে চাই যাব, স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি যাব। কিদৰে আহিবলগীয়া এই নতুন বৰ্ষত কিদৰে আপোনালোকে এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কেনেদৰে আপোনালোকে পিকনিক খাব পাৰিব তাৰ কিছুমান মই জেগা দেখাই যাম। ভিডিঅ'টো ভালদৰে চাব। এইবিলাক জেগাত আজি আপোনাৰ 10 বছৰ ধৰি এনেকুৱা জেগাবিলাকতেই ৰাইজে পিকনিক খাই আহিছে। মাজুলীৰ বিভিন্ন জেগাৰ পৰা আহে, মাজুলী বাহিৰৰ পৰাও আহিছে, এনেকুৱা জেগাবিলাকতে পিকনিক খাইছে। মই আৰু কিছুমান ভাল জেগা দেখাব বিচাৰিম। ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই থাকিব। ইমান ধুনীয়া জেগা, এইবিলাক জেগাত বহুত দূৰ দূৰণিৰ মানুহে আহি পিকনিক খাই, বনভোজ খাইহি নতুন বছৰত। আপোনালোকেও ইয়াতে বনভোজ খাব পাৰিব নতুন বছৰটিত আহি। ইমান সুন্দৰ জেগা এইবিলাক। এইবিলাক জেগাতো আপোনালোকে আহি পিকনিক খাব পাৰে। ইমান এটা ধুনীয়া পৰিৱেশ, ইমান চাফ চিকুণ এটা জেগা। আহক, এইবিলাক জেগাত আপোনালোকে জেগাও চাব পাৰিব, খানাও খাব পাৰিব। ইমান ধুনীয়া জেগা। আহি যাওক, নতুন বছৰ বুলি জেগাও ফুৰা হ'ব, জেগাও চোৱা হ'ব। ইমান ধুনীয়া নাজাৰা, চাওক, ইমান ধুনীয়া জেগা। এনেকুৱা জেগা ক'ত পাব দেখিবলৈ। ইমান ধুনীয়া পিকনিক খোৱা প্লেচ, আহি যাব আপোনালোক। ধুনীয়া জেগা চাওক, ইমান ধুনীয়া চাফা পানী। পানীৰ তলত ধৰক বেজি এটা পৰি থাকে, দেখা পায়। ইমান ধুনীয়া চাফা পানী, ইমান ধুনীয়া চাফা পানী। এই পানী খাবও পাৰি। ইয়ালৈ আমাৰ ইয়াত কেতিয়াবা গড়ো আহে। এতিয়া বৰ্তমান নাই বাৰু গড়। এতিয়া আমাৰ একদম উজনি মাজুলীত আছে, শুনিবলৈ পাইছোঁ। উজনি মাজুলী আপোনাৰ ভকত চাপৰি আৰু বামুণ গাঁও ফালে আছে গড়। কেতিয়াবা ইয়াতো আহে। এইবিলাক জেগাত ৰাইজৰ খেতি আছে, সেই খেতি খাই পেলাই চিধা এনেকৈ ডাইৰেক্ট গুচি যায়। ইয়াতে দেখিবলৈ পাইছে, এয়া গড়ৰ খোজ হয়। এইটো এনেকৈ পানী দি নামি গৈ এইফালেদি উঠাইগৈ।
দেখি পেলাই ইয়াত পাৰত খেতি আছে, আপোনাৰ মাটিমাহৰ খেতি আছে, ধানৰ খেতিও আছিলে, বৰ্তমান কটা হ'ল। এইফালেদি উঠি এইফালেদি গৈ বেলেগ লাইনেদি গুচি যায়গৈ। বৰ্তমান এতিয়া আমাৰ ইয়াত নাই বাৰু, কিন্তু কোন সময়ত আহে কেতিয়া আহে হঠাৎ আহি যায়। বস্তুটো সদায় ৰাতি আহে, ফৰেষ্টৰ মানুহেও ধৰিব নোৱাৰে, গাঁৱৰ মানুহেও নোৱাৰে। বনৰীয়া বস্তুবোৰ সদায়তো 12টা-1টা বজাত মানুহ খোৱাৰ পিছতেই আহে। ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আহিবলগীয়া নতুন বছৰত মোৰ ফালৰ পৰা ইংৰাজী মাহৰ শুভেচ্ছা থাকিলে। 2022 চনটো বিদায় দি 23 চনটো আঁকোৱালি ল'ব লাগে। চবকে মোৰ ফালৰ পৰা ইংৰাজী নতুন বছৰৰ আগন্তুক শুভেচ্ছা জনালোঁ।